Good morning students. ভালে আছে আশা কৰো সকলো ঘৰতে আছে। সোৱা আজি তোমালোকক মই জন্মভূমি পয়েমটো বুজাবলৈ গৈ আছো। ইয়াৰ আগত মই চাগে জীৱনৰ গতিটো বুজালো, সকলোৱে চাগে বুজি পাইছা। আজি মই বুজাম জন্মভূমি, ঠিক আছে? তো জন্মভূমি কবিতাটো বুজাৰ আগতে তোমালোকে এটা বস্তু সদায় ভাবিব লাগিব যে জন্মভূমি কাক কয়, ঠিক আছে? তো জন্মভূমি মানে কি, তুমি যিখিনি জেগাত জন্ম লৈছা তো সেইখিনিয়ে হৈছে কি জন্মভূমি। ডেট মিনছ এইটো নহয় যে তুমি চাপৰ মুখত জন্ম লৈছা, তোমাৰ চাপৰমুখখনহে তোমাৰ নিজৰ ভূমি, সেইটো নহয়। জন্মভূমি বুলি ক'লে তুমি গোটেই পৃথিৱীখনকে বুজায়, ঠিক আছে? তো কিছুমানে হয়তো ভাবিব পাৰা যে মই চাপৰমুখত জন্ম লৈছোঁ, চাপৰমুখখনেই মোৰ জন্মভূমি, সেইটো ভাবিলেও ভুল নহয়। কিন্তু আচলতে জন্মভূমি বুলি ক'বলৈ গ'লে গোটেই পৃথিৱীখনকে বুজোৱা যায়, কাৰণ ভূমি মানে হৈছে কি মাটি, ঠিক আছে? আৰু জন্ম মানে হৈছে আমি জন্ম পোৱা, গতিকে আমি মাটি মানে কি পৃথিৱী ন, আমি মাটি পৃথিৱীতে জন্ম পাইছোঁ ন। তো গতিকে জন্মভূমি বুলি ক'লে গোটেই পৃথিৱীখনকে বুজা যায়, আৰু নিজৰ যোনখিনি জেগাত জন্ম লৈছা তোমাৰ সেইখিনি জেগাও বুজা যায়, ঠিক আছে? তো চোৱা এতিয়া, নোহোৱা কল্পনা তুমি কবি মনৰ, হাতে গঢ়া প্ৰতিমা নোহোৱা। কৈছে যে নোহোৱা কল্পনা তুমি কবি মনৰ। কৈছে কল্পনা মানে কি, তোমাক অনুমান কৰিব নোৱাৰি। কাৰ কথা কৈছে? জন্মভূমিখনৰ কথা কৈছে। যে জন্মভূমিক আমি অনুমান কৰিব নোৱাৰোঁ, ময়ো অনুমান কৰিব নোৱাৰোঁ, তোমালোকেও অনুমান কৰিব নোৱাৰে যে মানে জন্মভূমিখন একচুৱেলি আছে ক'ত, বুজিছানে? যে নোহোৱা কল্পনা তুমি কবি মনৰ, মানে লেখকে কৈছে। লেখক কোন হয়? নীলমণি ফুকন। নীলমণি ফুকনদেৱে মানে মনত কল্পনা কৰিব নোৱাৰে মানে জন্মভূমিখন একচুৱেলি ক'ত আছে, কি আছে। যে হাতে গঢ়া প্ৰতিমা নোহোৱা, কাৰণ হাতে গঢ়াটো প্ৰতিমা নহয়। প্ৰতিমা মানে কি, যে যিকোনো মানে মূৰ্তি চূৰ্তিটো সেইটো নহয় ন। জন্মভূমি মানে কি তোমাৰ যে কবিয়ে কৈছে যে কল্পনাও কৰিব নোৱাৰি, মানে অনুমানো কৰিব নোৱাৰে, আৰু হাতে গঢ়াওতো প্ৰতিমা নহয় তুমি। জীৱনৰ প্ৰতি ৰন্ধে আছে শক্তিৰূপে, হৃদয়ত চালে ঘূৰি পোৱা। জীৱনৰ প্ৰতিটো ৰন্ধে মানে জীৱনৰ প্ৰতিটো খোজত, ৰন্ধে মানে হৈছে ফুটা, হয়নে নহয়? ৰন্ধে মানে হৈছে ফুটা, মানে প্ৰতিটো খোজত প্ৰতিটো কামত কি কৰিছা, শক্তিৰূপে তুমি দেখা আছা জন্মভূমিখনক। হৃদয়ত চালে ঘূৰি পোৱা, আৰু আমি যদি হৃদয়খনৰ কথা ভাবোঁ, হৃদয়ত চালেও আমি কি পাওঁ, বিচাৰি পাওঁ। গম পালানে? আমি জন্মভূমিখনৰ কথা অনুমান কৰিব আমি কেতিয়াও নোৱাৰোঁ যে জন্মভূমি ক'ত আছে, কি আছে, হয়নে নহয়? আমি ভাবিবই নোৱাৰোঁ। সকলোৱে চাবাচোন নিজৰ ঠাইখনৰ বাহিৰে বেলেগ ঠাইত কেতিয়াও কাৰো ভালেই নালাগে, হয়নে নহয়? গতিকে সেইকাৰণে কৈছে যে নিজৰ জন্মভূমিখনৰ কথা অনুমানেই কৰিব নোৱাৰি, গম পাইছা নাই? এটা প্ৰতিমাও নহয়, হাতে গঢ়া প্ৰতিমা। জীৱনৰ প্ৰতিটো খোজত আমি নিজৰ জন্মভূমিখনৰ কথাই ভাবোঁ, যে মোৰ জন্ম হোৱা জেগাখিনি এনেকুৱা, জন্ম হোৱা জেগাখিনি তেনেকুৱা, হয়নে নহয়? তো আমি প্ৰত্যেকটো বস্তু জন্মভূমিখনৰ কথাতেই ভাবোঁ। মই কোৱা নাই যে এইটো যে জন্মভূমি মানে যে তুমি জন্ম হোৱা জেগাখিনি নহয়, গোটেই পৃথিৱীখনৰ। চাবলৈ গ'লে আমাৰ গোটেই পৃথিৱীখনেই হৈছে আমাৰ জন্মভূমি, কাৰণ তুমি হয়তো এইখিনি জেগাত জন্ম হৈছা, মই বেলেগ এজেগাত জন্ম হৈছোঁ। অকল মই এই পয়েমটো অকল এজন ষ্টুডেণ্টৰ ওপৰত প্ৰিফাৰ কৰি বুজাবলৈ যোৱা নাই, কাৰণ সকলোৰে জন্মভূমি বেলেগ বেলেগ, হয়নে নহয়? তোমালোকে ক'ৰবাত জন্ম হৈছা, মই ক'ৰবাত জন্ম হৈছোঁ, তোমালোকৰ ফ্ৰেণ্ড ক'ৰবাত জন্ম হৈছে। তো ক'বলৈ গ'লে সকলোৰে নিজৰ নিজৰ ঠাইখন হৈছে কি জন্মভূমি, ঠিক আছে? তো হৃদয়ত চালে ঘূৰি পোৱা, আমি হৃদয়খনক যেতিয়া চাবলৈ যাওঁ তো তেতিয়াও আমি কি কৰি পাওঁ, বিচাৰি পাওঁ, হয়নে নহয়? তো স্বৰ্গটো অধিক তুমি এনেই নোহোৱা, স্বৰ্গ আছে যদি তুমি, স্বৰ্গ বোলা বস্তুটো তেনেকুৱা ক'তো নাই যে স্বৰ্গ আছে। আমাৰ যে কিছুমান মানে কথা আছে যে স্বৰ্গত গৈছে বা তোমাৰ নৰকত গৈছে মৃত্যুৰ পিছত, তেনেকুৱা কোনো কথা নাই। স্বৰ্গও এইখনেই, নৰকো এইখনেই। তুমি যদি কিবা ভাল কাম কৰিছা তুমি ভাল হৈ মৃত্যুবৰণ কৰিবা, যদি তুমি বেয়া কাম কৰিছা তুমি বেয়া হৈ মৃত্যুবৰণ কৰিবা। স্বৰ্গ নৰক বেলেগ বুলিবলৈ স্বৰ্গ একো নাই, নৰক বুলিবলৈও বেলেগে একো নাই। গতিকে স্বৰ্গটো অধিক তুমি এনেই নোহোৱা, তোমাৰ নিচিনা বেলেগ একো স্বৰ্গ নাই, গম পাইছা নাই? স্বৰ্গ আছে যদি তুমিয়েই হৈছা কি এখন স্বৰ্গৰ দৰে, মানে তুমিয়েই স্বৰ্গ। তো মানুহ দেৱতা হৈ তোমাকেই সেবি, জগন্নাথ ক্ষেত্ৰ তোমাতেই। মানুহে দেৱতা হৈ কি কৰি আছে, তোমাকেই সেৱা কৰি আছে। জগন্নাথ ক্ষেত্ৰ তোমাতেই। কি কৈছে যে জগন্নাথ ক্ষেত্ৰ মানে জগন্নাথৰ নিচিনা ঠাইখনকো আমি তুমি বুলিয়েই ভাবিছোঁ। মাতৃগৰ্ভতে ধৰে 10 মাহ মাথো, আজন্ম পালন কৰা তুমি। মাৰ গৰ্ভত আমি কিমান দিন থাকোঁ, 10 মাহ, হয়নে নহয়? মায়ে খালি আমাক কি কৰে, জন্ম দিয়ে, কিন্তু গোটেই জীৱনটো পালন কৰাৰ দায়িত্বটো তোমাৰেই। এইটো নহয় যে আমাক মানে মা দেউতাই পালন কৰা নাই, আমাক জন্মভূমিয়ে পালন কৰি আছে, কাৰণ আমি থাকিবলৈ কি লাগিব, আমাৰ জেগাখিনিতো লাগিব ন। তো সেইখিনি নাথাকিলে আমাক মা দেউতাইনো পালন কৰিব ক'ৰ পৰা, হয়নে নহয়? তো সেইকাৰণে কৈছে যে মাতৃগৰ্ভত আমি 10 মাহ থাকোঁ, আৰু গোটেই জীৱনটো তুমি কি কৰা, তোমাৰ কোলাত থাকোঁ,
মানে আমি থাকোঁ ক'ত? জন্মভূমিৰ ওপৰত থাকোঁ নাথাকোঁ? মা গৰ্ভত আমি 10 মাহ থাকোঁ, তাৰপিছত আমি ক'ত থাকোঁ? জন্মভূমিত থাকোঁ। মৃত্যুৰ পাছতো দিয়া কোলাত আশ্ৰয়, নমো মোৰ জনমৰ ভূমি। কৈছে যে মৰাৰ পিছতোতো মানুহ এজনক যেতিয়া খৰি দিয়ে, ক'ত দিয়ে? মাটিৰ ওপৰতে দিয়ে ন, বা নিজৰ জন্মত হোৱা জেগাখিনিত দিয়ে, হয়নে নহয়? তো সেইকাৰণে কৈছে যে মৃত্যুৰ পিছতো কি কৰা? তুমি আমাক ঠাই দিয়া তোমাৰ কোলাত থাকিবলৈ কাৰণে। নমো মোৰ জনমৰ ভূমি, তোমাক সেৱা কৰিছোঁ, মই যোনখিনি জেগাত জন্ম হৈছোঁ তোমাক মই সেৱা কৰিছোঁ। জন্ম জন্মান্তৰে যেন তোমাৰ ধূলিতে ধূসৰিত হৈ থাকোঁ তব চৰণতে। জন্ম জন্মান্তৰে তোমাৰ ধূলিতে, তোমাৰ লগতে যাতে গোটেই জন্ম জন্মান্তৰে যিমান দিনলৈ পাৰোঁ সিমান দিনলৈ তোমাৰ ধূলিতে যাতে মই থাকোঁ, ধূসৰিত হৈ থাকোঁ তব চৰণতে। তোমাৰ চৰণতে যাতে সদায় মই সেৱা কৰি থাকিবলৈ তোমাৰ চৰণতেই পাওঁ। কাৰণ তোমাকতো কেতিয়াও মই এইখিনি কৈ আছে নীলমণি ফুকনদেৱে জন্মভূমিৰ ওপৰত দেই, যে তোমাকতো মই কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ, আৰু তুমিতো এটা হাতে গঢ়া প্ৰতিমাও নহয়, কিন্তু কি কৰিছা? তোমাক মানে মানুহে আমি কিছুমান বস্তু কল্পনা কৰোঁ, কিছুমান সপোন দেখোঁ, কিন্তু জন্মভূমিখন এনেকুৱা এটা বস্তু যিটো আমি কল্পনাও কৰিব নোৱাৰোঁ, যিটো আমি সপোনো দেখিব নোৱাৰোঁ। তথাপিতো কি কৰিছে? আমাৰ জীৱনৰ প্ৰতিটো খোজত কি কৰিছে? আমাৰ লগত আগবাঢ়ি গৈছে, গম পালানে? আৰু এনেকুৱা নহয় যে স্বৰ্গ বুলি কয় কিবা বস্তু আছে, স্বৰ্গতকৈও অধিক, মানে স্বৰ্গ তুমিয়ে, বেলেগ স্বৰ্গ বুলিবলৈ একো নাই, হয়নে নহয়? স্বৰ্গ তুমিয়ে। আৰু মানুহে কি কয়? মানুহ দেৱতা হৈ তোমাকেই সেবি, আৰু মানুহেও কি কৰি আছে? তোমাকেই সেৱা কৰি আছে, তোমাকেই জন্মভূমি বুলি পালন কৰি আছে, আৰু তুমিয়ে হৈছে জন্মভূমি। বেলেগ একো স্বৰ্গ নৰক বুলি বোলা বস্তুটো একো নাই। জগন্নাথ ক্ষেত্ৰ তোমাতেই। এই গোটেই জীৱনটো আজন্ম তুমি আমাক পালন কৰি আছা, যিমান দিনলৈ জীয়াই আছোঁ সিমান দিনলৈ তুমি আমাক কি কৰি আছা? পালন কৰি আছা। মাতৃয়ে মাত্ৰ মাথো 10 দিন বা 9 মাহ গৰ্ভত ৰাখে, আমি গৰ্ভত থাকোঁ, তাৰপিছত ক'ত থাকোঁ? পৃথিৱীত থাকোঁ, বা নিজৰ জন্ম হোৱা জেগাখিনিত থাকোঁ নাথাকোঁ? গতিকে সেইখিনিয়ে হৈছে কি আমাৰ জন্মভূমি। আজন্ম যেতিয়ালৈকে মৃত্যু নহয় তেতিয়ালৈকে তুমিয়ে আমাক কি কৰা? পালন কৰা। মৃত্যুৰ পাছতো, আনকি মৃত্যু নোহোৱালৈকেতো আমি জন্মভূমিত থাকোঁৱে, মৃত্যু হোৱাৰ পিছতো কি কৰোঁ? তোমাৰ কোলাতে আমাক কি কৰা? আশ্ৰয় দিয়া। তাৰপিছত চোৱা, নমো মোৰ জনমৰ ভূমি, আৰু তোমাক মই শতকোটি প্ৰণাম কৰিছোঁ যে তুমি মোক ইমানখিনি দিয়াৰ কাৰণে, যে তুমি মোৰ জীৱনৰ প্ৰতিটো ৰন্ধে ৰন্ধে আছা, তুমি মোৰ জীৱনৰ প্ৰতিটো খোজত আছা, হয়নে নহয়? তোমাক মই অনুমান কৰিব নোৱাৰোঁ। তাৰপিছতো তুমি মোৰ শক্তিৰূপে থিয় দিছা মোৰ প্ৰত্যেকটো কামত। আমি সকলোৱে নিজৰ জেগাখিনিক সকলোৱে ভাল নাপাওঁ জানো? তোমালোকে ভাবা, আমি নিজৰ জন্ম হোৱা জেগাখিনিকতো সকলোৱে ভাল পাওঁ ন? বাহিৰত ক'ৰবাত গ'লেও আমি এটাই ভাবোঁ যে ঘৰখন কেতিয়া পাম, বা নিজৰ জেগাটো কেতিয়া পাম, হয়নে নহয়? গতিকে প্ৰত্যেকটো খোজত কি কৰিছোঁ? আমি জন্মভূমি আমাক শক্তিৰূপে থিয় দিছে। গতিকে কবিয়ে এইটোৱে বিচাৰিছে যে তেওঁ সদায় জন্ম জন্মান্তৰে তেওঁ যাতে নিজৰ জন্মভূমিত আকৌ যাতে জন্ম ল'বলৈ পায়, তেওঁ সদায় যাতে সেইখিনি জেগাতেই থাকিবলৈ পায়। সকলোৱে নিজৰ এই জেগাটো সকলোৱে ভাল পায়, হয়নে নহয়? তো এইটো হৈছে কি জন্মভূমি কবিতাটো, ঠিক আছে? অ'কে।